হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আমাৰ এক নতুন ভিডিঅ'লৈ। গতিকে আজি আমি যাব ওলাইছোঁ জৱাহৰ নৱোদয় বিদ্যালয় ওদালগুৰিলৈ। গতিকে আমিও যাওঁ, আপোনালোকৰ বলক জানি লওক, বুজি লওক, শিকি লওক JNVৰ পৰিৱেশনো কেনেকুৱা। বলক গাইজ, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' গাইজ। এই পথটোৱে হৈছে ভৈৰৱকুণ্ড আৰু ভূটান যোৱা পথ, আৰু এই পথটোৰ দাঁতিতে অৱস্থিত আমাৰ জৱাহৰ নৱোদয় বিদ্যালয়খন। গতিকে আমিও আহি পালোঁ। গতিকে চাওক বাহিৰৰ দৃশ্য। হৈছে একাডেমিক ব্লক, গোটেইখিনি লাইব্ৰেৰী, ক্লাছৰুম আৰু অফিচ ইয়াৰ ভিতৰতেই। গতিকে ব্লকচোন ভিতৰৰ পৰা আহোঁ আৰু চাওক না, এই দেৱালত যে আঁকিছে এই বাইদেউ দুজনী আমাক নমস্কাৰ কৰি ভিতৰতে মাতি আছে। গতিকে যাই আহোঁ আৰু ভিতৰৰ পৰা। আৰু এয়া চাওক না, ৰংগোলী মানে এইবিলাক আমি আগতে বনাইছিলোঁ। আৰু এইখন দেখা পাইছে আপোনালোকে এছেম্বলি গ্ৰাউণ্ডৰ এই কি ধুনীয়া পৰিৱেশ। আৰু এইফালে কৰ্ণাৰ আছে, এইফালে আৰু এইটো মানে বইজ টয়লেট, এইফালে এইটো কোনোফালে আছে। আৰু ইয়াতে মানে আমি এছেম্বলি কৰি, আৰু এইফালে দেখা পাইছে আপোনালোকে কৰিডৰবিলাক, লংগেষ্ট কৰিডৰ দেখিছেন, একদম দীঘল মানে। আৰু এইটো চাইডে আছে প্ৰিন্সিপাল চেম্বাৰ, অফিচ, গোটেইখিনি এইটো চাইডে আছে। আৰু আপোনালোকক এইবাৰ আমাৰ ক্লাছৰুমটোৰ আগৰে লৈ যাওঁ, ক্লাছৰুমটোৰ ভিতৰত এবাৰ লৈ যাওঁ ৰ'ব। এইটো আমাৰ ক্লাছৰুম আছিলে, ক্লাছ 12, যিটো আমি ক্লাছ 12 পাছ আউট হৈ আহিলোঁ। দেখা পাইছে ৰ'ব দেই, মানে আপোনাক মানে আমি বহা জেগাটো দেখাই দিলোঁ। এইটো অলপ লাষ্ট বেঞ্চ, এই দুখন বেঞ্চে আছিলে আমাৰ আড্ডা মৰা জেগা, আৰু এইবিলাক দেখা পাইছে। বলক এতিয়া আপোনালোকক লৈ যাওঁ বইজ হোষ্টেললৈ, ইমান আৰু একাডেমি ব্লকত থাকিব। গতিকে এইবিলাক দেখা পাইছে বইজ হোষ্টেল, ওপৰত থাকে টিচাৰ, আৰু এইফালে ছাইডৰ ফালে আছিল ছিনিয়ৰ বইজ, আৰু এইফালে সেইটো ছাইডে আছিল জুনিয়ৰ। আৰু আপোনালোকক দেখাই দিছোঁ, এইটো এইফালে আছে মেথছটো, এইটো মানে মেথছ, এইটো কিটচেন আৰু মেথছ একেলগে। গতিকে বলক আপোনালোকক এবাৰ লৈ যাওঁ আমাৰ হোষ্টেলৰ ভিতৰলৈকে। গতিকে মানে ইয়াতে আছে হাউচ 4টা, আৰাৱলী, নীলগিৰি, শিৱালিকান, উদয়গিৰি। গতিকে এটা হাউচত দেখাওঁ আপোনাক, এইটো চাওক আৰাৱলী হাউচ। মই আৰাৱলী হাউচত আছিলোঁ, গতিকে আৰাৱলী হাউচত দেখাই দিছোঁ। এইখন আছিল মোৰ মানে বেড, এইখনতে বসবাস কৰিছিলোঁ মই। গতিকে এতিয়া বেলেগ থাকে বাৰু। গতিকে মানে আজি মানে দীপাৱলীৰ বন্ধ দিছিল, মানে আজি কলেজ JNV বন্ধ দিছিলে। গতিকে পৰিৱেশটো অলপ বেয়া হৈ আছে, এইবিলাক চব মেট্ৰেছ উঠাই থৈ দিছে, লিভত গ'ল। আৰু এইবিলাক আপোনালোকে ওপৰৰ পৰা ভিউ চাওক না, বাও মজা ভিউ। গতিকে বলক আপোনালোকক এবাৰ লৈ যাওঁ আমাৰ ডাইনিং হলটোলৈ। এইবিলাক কাঁহী চাহী ৰাখিছে, দেখা পাইছে আপোনালোকে। এইখন হৈছে আমাৰ ডাইনিং হল। এইফালে মাজত বহে টিচাৰ ষ্টাফ, এইফালে ৰাইট চাইডে বহে আমাৰ বইজ, আৰু এইফালে লেফ্ট চাইডে গাৰ্লছ। গতিকে এনেই বাৰু কিটচেনৰ ভিতৰত যোৱা এলাউড নাই। গতিকে আমি আজি আহিলোঁ, ভাত দুটামান খাই যাব দিলে, গতিকে খাই যাওঁ আৰু। বহুত দিন খাব পৰা নাই JNVৰ খানা। গতিকে লওঁ আৰু আলু ভাজা, দালি, ভাত,
ইছ ৰাম কি লৈছে নাচাই ইয়াক একদিন পাই পেলাই পূৰা মাৰিব আৰু এইবিলাক দেখা পাইছে এইটো আমাৰ কেটাৰিং ছাৰ ভাত লৈ আছে এইবিলাক ভাত দালি আৰু বহি একেলগে খালোঁ বহুত দিনৰ মূৰত কমচে কম 7 মাহ নে 8 মাহৰ মূৰত আমি একেলগে ভাত খালোঁ পূৰা পৰম তৃপ্তিৰে মই আকৌ কাঢ়ি নিয়া নাই দেখা পাইছে নে এইবোৰ একেলগে মাৰিছোঁ পূৰা পৰম ভোজন গতিকে এটা লাষ্ট গাইজ ভিডিঅ'টো শেষ হ'ব এতিয়া গতিকে আমাৰ কাম হ'ল ভাত খোৱা বোৱা হ'ল এতিয়া এইফালে দেখিছে গাৰ্লছ বহে এইটো চাইডে এইফালে হ'ল এণ্ট্ৰি এণ্ড এক্সিট একদম ইমান পৰম খাইছে পূৰা চেলকি আহিছে একদম গতিকে এটা লাষ্ট গাইজ বাহিৰৰ পৰা আহিলোঁ বাই বাই ক'লোঁ আমাৰ JNVক বহুত মিছ কৰোঁ আৰু সদায় মিছ কৰি থাকিম JNV গতিকে এটা লাষ্ট আমি গাড়ীত বহি বাই বাই দিলোঁ বাই বাই